Welcome to G2 Maina Official. আমাৰ ফাৰ্ষ্ট ব্লগ প্ৰথম ভিডিঅ' দিছোঁ, গতিকে আপোনালোকে সকলোৱে চাব। এয়া মোৰ গোসানী হয়, ভাত খুৱাই আছে মায়াকে, আৰু এয়া মোৰ মাইনা মানে ৱাইফ। আহকচোন আজি আমি ভিডিঅ'টো আগবাঢ়ি যাওঁ কিমানখিনি পাৰোঁ। যদি কিবা ভুল ভ্ৰান্তি হয় প্ৰথম ভিডিঅ' বুলি মাফ কৰি দিব। আহক আজি গোসানী ভাত খোৱা ভিডিঅ'টোৰ পৰা আৰম্ভ কৰোঁ। গোসানীৰ কাৰণে ভাতকেইটা মাম বুলিয়ে কওঁ, আৰু তাই ভাতকেইটা খোৱাৰ সময়ত টেঙা দি বেছি ভাল পায়। টেঙা দিলে ভাতকেইটা খুৱায়, গতিকে নিমখ দি টেঙা দি যেতিয়া ভাত খোৱা সময় হয় এই কাপোৰখন বান্ধি লোৱা হয় তাইক, নহ'লে তাই গোটেই কাপোৰবোৰ লেতেৰা কৰি এই উলিয়াই দিলে। উলিয়াই দিয়ে জানো? ভাত তাই নাখায়, বহুত কষ্টৰে কন্দুৱাই ভাতকেইটা খোৱা হয়। সৰু ল'ৰা ছোৱালী ভাত খুৱাবলৈ বহুত টান হয় একচুৱেলি। ক'ত যোৱা? খাই দে দেই। মাইনা তোলোৱা। তাই ভাত খোৱাৰ সময়ত মাকে বহুত ভঙাই বহুত কিবাকিবি দেখাইহে খুৱাব পাৰে। ভাল ছোৱালী দেই, মামক জল্দি খোৱা, আমি ফুফু যাম। খানিয় ভাত খোৱাৰ সময়ত মাকৰ ওচৰৰ পৰা আঁতৰি আহি মোৰ লগত বহুত খেলি ভাল পায়। মানে ভাত খাবলৈ টান পায় যে, গতিকে এনেকৈ খেলে। মাম খাইছা? তুমি মাম খাইছা? কিমান খালা? মাম খৰকৈ খালানে? খৰকৈ খালানে মাম? অ' কলিজা তোমাৰ নাম গোসানী হয়নে? আইতা নাইচোন নাকা? আইতা নাইচোন। শুন ভাত খোৱালে জেগাখিনি বহুত লেতেৰা হৈ যায়, মানে তাই নিজে লেতেৰা কৰিলে। শুন শুন, তুমি মাম খাবানে? খাই দিয়া। মামকেইটা খাই শেষ কৰিলা? মামকেইটা খাই শেষ কৰিলা তুমি? এয়া মাম খুৱাই শেষ কৰিলে। যেতিয়া মামকেইটা শেষ হয় তেতিয়া তাইক বেছিকৈ মাম লাগে। প্ৰথমতে মাম নেখায়, আৰু মামকেইটা যেতিয়া খুৱাই শেষ হ'ব তাইক মাম লাগিয়ে থাকে। মাম খালে ভাত খুৱাবলৈ বহুত কষ্ট হয়। যদি আপোনাৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে আপুনি তেন্তে জানেই, ক'বলৈ নালাগে, বহুত কষ্ট। মাম বিচাৰিয়ে আছে। উঠিলা? কি কৰিবা এতিয়া? কি কৰিবা শুন? খানি খানি এতিয়া কি কৰে? মোৰ শ্ৰীমতে এতিয়া চোৱাবোৰ অটাই আছে। গোসানীনে খোৱাৰ ভিতৰত যিখিনি লেতেৰা হৈছিলে, লেতেৰা কৰাৰ পিছত এতিয়া চাফ কৰি আছে, হয় নহয়? হয় বোলে চাফ কৰি আছে। গোসানী মাম খালা তুমি? এতিয়া কি কৰিবা? হাঁ কৰি দিয়া। বা কৈ দিয়া। মোৰ এটা দিয়া। কলিজা মাম খাই হলে মানি মোক মাৰিছা কিয় আকৌ? মোক মাৰিছা কিয়? আকৌ মাম খাবা? এতিয়া আকৌ খাবা? ফুফু যাবানে নে শুবা? কলিজা চাওঁ তোমাৰ চকুতে মাৰি দিয়াচোন। সেইফালে চকুতে মাৰি দিয়া।